হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি আমাৰ বাইদেউৰ ভতিজীৰ বিয়া, মানে মোৰ ভাগিনৰ বিয়া হয়। ইয়াৰ ৰভাঘৰখন আপোনালোকক দেখুৱাইছোঁ। জোৰোণৰ মানুহ আহি পাইছে। চাহৰ যোগাৰ কৰি দিয়াত মই অলপ হেল্প কৰি দিলোঁ। দাদা আৰু বৌৰ লগত আমি চাহৰ যোগাৰ কৰি আছোঁ। এয়া চাহ পানী খাই উঠি জোৰোণ পিন্ধাব ওলাইছে। আমাৰ কইনাজনী কেনেকুৱা লাগিছে কমেণ্টত জনাব কিন্তু। মই যে কৈছিলোঁ বা বুলি, এয়া মোৰ বা আৰু কইনাৰ মাক। দৰাই জোৰোণত দিয়া কাপোৰ এয়া। য়েলো কালাৰ কইনাৰ ফেভৰেট কালাৰ হয়। এয়া জোৰোণৰ দিনা ৰাতি অলপ ধেমালি কৰিলোঁ সকলোৱে। ফেচটো দেখাব মানা কৰিলে, লাজ লাগে নহয়। বিয়া উপলক্ষে আজি বিয়া বুলি আহিছোঁ আমি। বিয়া সকলো আমি এনজয় কৰি ধুনীয়া লাগিছে বিয়াখন থাকি। আমাৰ সকলো ঘৰৰ পৰিয়ালে, সেইটো মোৰ ভনী মাজুমা পেহী গোটেইবিলাক আছে, মানে গোটেইবিলাক ফূৰ্তি মানে আনন্দ কথা থাকিব মন নাই। একদম কিবা হৈ গৈছে, ছুটি নাছিলে। আমাৰ কিউট ছোৱালী টেপ্ৰি। এইজনীয়ে মোৰ মা। এয়া আমাৰ বৌহঁত, বৰমা, পেহী সকলোৱে বিয়াত এনজয় কৰি। এয়া কইনা আৰু কইনাৰ ভাই ভনী। এয়া মোৰ সকলোতকৈ মৰমৰ ভাগিন। মৰম লগা অকণমানিজনী ভিডিঅ' নবনোৱাকৈ থাকিব নোৱাৰিলোঁ, ভাবিলোঁ আপোনালোককো দেখাওঁ। এয়া মই হাত মুখ ধোৱাত ব্যস্ত হৈ আছোঁ। এয়া আমাৰ বৰদেউতা ভঁৰালৰখী হৈ আছে। গধূলিৰ আইটেম পুৰি, চব্জি, ভাজি, পোলাও, মাংস আৰু বাদাম ভাজি। এয়া আমি খাবলৈ ল'লোঁ দেই। এয়া আমাৰ গধূলি কইনা ধোৱা আগত
কৰা কিছু নিয়ম মানে কইনা যোনে ধুৱায় তেওঁ নিজে গধূলি পৰত মাহ হালধি পতাত পিচি তৈয়াৰ কৰিব লাগে। কিমান যে গীত দিছে। বন্ধ কৰিব ধনো বন্ধ হোৱা নাই বন্ধ কৰা নাই উন্নতি কৰি যোৱাটো নাই তেওঁলোকে ঘিৰি যায় তেওঁলোক যোৱা আছে ঘিৰি পঢ়া শুনা নাই টিভিটো চাব মোবাইলটো চাব এই মাল মাৰিব ইয়াৰ মাজতে অলপ ফূৰ্তি কৰিলোঁ। उठाना पड़ेगा सब करके दिखाना पड़ेगा I'm
খুৰাত আহিছে সখী লগত লৈ মানুহৰ ইমান যে ভিৰ ভিডিঅ'টো ভালকৈ কৰিবই নাপায় ইয়াতে আমাৰ বিয়াৰ ভিডিঅ' শেষ কৰিলোঁ থেংক ইউ আমাৰ নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যনবোৰ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকন লাইটটো দবাই দিব